নতুন আনন্দিত লাগিছে যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি যিখিনি আশা ৰাখিছিলোঁ সেই আশামতে কোকৰাঝাৰবাসী ৰাইজে নিজৰ ৰায়দান সাব্যস্ত কৰিলে আৰু আমি আশা পালিছিলোঁ যে কোকৰাঝাৰ লোকসভা সমষ্টিটো এইবাৰ UPPL বা NDA পক্ষ নিশ্চয় আনিব পাৰিম। এইখিনি আনাৰ কাৰণে এতিয়া জিকাৰ দিয়াৰ কাৰণে যিখিনি ৰাইজে ভোটদান কৰিলে তাৰ বাবে আপোনালোকৰ মিডিয়াৰ যোগেদি চেনেলৰ যোগেদি কোকৰাঝাৰবাসী ৰাইজ তথা দল সংগঠনৰ নেতাকৰ্মী আমাৰ দলীয় নেতাকৰ্মী বা NDAৰ নেতাকৰ্মীসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ কেন্দ্ৰীয় তথা ৰাজ্যিক পৰ্যায়ৰ যিখিনি নেতাবিলাকে আহি মুখ্যমন্ত্ৰীৰ পৰা আদি কৰি আমাৰ বিজেপিৰ কেন্দ্ৰীয় সভাপতি JP নাড্ডাৰ পৰা আৰম্ভ কৰি ৰাজনাথ সিঙৰ পৰা আৰম্ভ কৰি যিখিনি নেতাকৰ্মীসকলে ইয়ালৈ আহি প্ৰচাৰ কাৰ্য চলালে আৰু সেইখিনি তাৰ বাবে তেখেতসকলৰ আজিৰ এই মুহূৰ্তত মই আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ মই জ্ঞাপন কৰিছোঁ। মই আশা ৰাখিছোঁ যে কোকৰাঝাৰ লোকসভা সমষ্টিয়ে এটা চেনজিটিভ এটা সমষ্টি হয়। যোৱা 10টা বছৰে ইয়াত বিভেদগামী এটা ৰাজনীতি চলিছিলে আৰু সেই বিভেদগামী ৰাজনীতিৰ পৰা আমি এটা শান্তিৰ এটা ৰাজনীতি এটা ঐক্য সংহতি এটা ৰাজনীতি আমি কৰিব লাগিব, উন্নয়নৰ ত্বৰান্বিত কৰিব লাগিব, শৈক্ষিক দিশত আমি আগুৱাই যাব লাগিব, সামাজিক দিশত আমি আগুৱাই যাব লাগিব আৰু ইয়াত আমাৰ ইউথসকলক লৈ মহিলাসকলক লৈ কিছুমান কাম কৰিব লগা নিশ্চয়কৈ আছে। কিছু জায়গাত আমাৰ শিক্ষাৰ যিখিনি অনুষ্ঠান এই অনুষ্ঠানবোৰ পৰ্যাপ্ত ধৰণে নাই, তাৰ কাৰণে নিশ্চয়কৈ এটা কাম কৰিব লগা আছে আৰু এইখিনি ৰাইজে সহযোগত নিশ্চয়কৈ কৰিব পাৰিম মই সেইখিনি আশা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি যিখিনি আশা ৰাখিছিলোঁ সেই আশামতে কোকৰাঝাৰবাসী ৰাইজে নিজৰ ৰায়দান সাব্যস্ত কৰিলে আৰু আমি আশা পালিছিলোঁ যে কোকৰাঝাৰ লোকসভা সমষ্টিটো এইবাৰ UPPL বা NDA পক্ষ নিশ্চয় আনিব পাৰিম। এইখিনি আনাৰ কাৰণে এতিয়া জিকাৰ দিয়াৰ কাৰণে যিখিনি ৰাইজে ভোটদান কৰিলে তাৰ বাবে আপোনালোকৰ মিডিয়াৰ যোগেদি চেনেলৰ যোগেদি ৰাইজ তথা দল সংগঠনৰ নেতাকৰ্মী আমাৰ দলীয় নেতাকৰ্মী বা NDAৰ নেতাকৰ্মীসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ কেন্দ্ৰীয় তথা ৰাজ্যিক পৰ্যায়ৰ যিখিনি নেতাবিলাকে আহি মুখ্যমন্ত্ৰীৰ পৰা আদি কৰি আমাৰ বিজেপিৰ কেন্দ্ৰীয় সভাপতি JP নাড্ডাৰ পৰা আৰম্ভ কৰি নেতাকৰ্মীসকলে ইয়ালৈ আহি প্ৰচাৰ কাৰ্য চলালে আৰু সেইখিনি তাৰ বাবে তেখেতসকলৰ আজিৰ এই মুহূৰ্তত মই আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ মই জ্ঞাপন কৰিছোঁ। মই আশা ৰাখিছোঁ যে কোকৰাঝাৰ লোকসভা সমষ্টিয়ে এটা চেনজিটিভ এটা সমষ্টি হয়। যোৱা 10টা বছৰে ইয়াত বিভেদগামী এটা ৰাজনীতি চলিছিলে আৰু সেই বিভেদগামী ৰাজনীতিৰ পৰা আমি এটা শান্তিৰ এটা ৰাজনীতি এটা ঐক্য সংহতি এটা ৰাজনীতি আমি কৰিব লাগিব, উন্নয়নৰ ত্বৰান্বিত কৰিব লাগিব, শৈক্ষিক দিশত আমি আগুৱাই যাব লাগিব, সামাজিক দিশত আমি আগুৱাই যাব লাগিব আৰু ইয়াত আমাৰ ইউথসকলক লৈ মহিলাসকলক লৈ কিছুমান কাম কৰিব লগা নিশ্চয়কৈ আছে। কিছু জায়গাত আমাৰ শিক্ষাৰ যিখিনি অনুষ্ঠান এই অনুষ্ঠানবোৰ পৰ্যাপ্ত ধৰণে নাই, তাৰ কাৰণে নিশ্চয়কৈ এটা কাম কৰিব লগা আছে আৰু এইখিনি ৰাইজে সহযোগত নিশ্চয়কৈ কৰিব পাৰিম মই সেইখিনি আশা পালিছোঁ।